নমস্কাৰ লুকিং ফৰ গ্ৰীণ আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত কিন্তু ভিডিঅ' এটা দিবলৈ ওলাইছোঁ। আচলতে ভিডিঅ' বনাবলৈ কিবা এলাহ ভাৱ এটা আহে, গতিকে ভিডিঅ' দিয়া নহয়। তো আজি এটা বিশেষ অনুষ্ঠান আছে মোৰ লগৰ বন্ধু বিতুলৰ ঘৰত। তো গতিকে আপোনালোকে চাই থাকিব, স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ' দি। খুব বেছি ভিডিঅ'টো দীঘল নহয় বাৰু। তো এতিয়া মই ঘৰত আছোঁ আৰু ঘৰত বৰ্তমান মই চাহ খাই আছোঁ। এফালে আমাৰ মনু মানুহ আছে, মনু মানুহে মোবাইল চাই আছে। এফালে আমাৰ ডাঙৰজনী আৰু এইফালে আমাৰ মা আছে। মা একদম ঠাণ্ডাত হেৰি হৈছে আৰু। তো এইফালে মই চাহ খাবলৈ লৈছোঁ, গাখীৰ চাহ। তো গাখীৰ চাহটো খাই লওঁ প্ৰথমতে। ঠাণ্ডাত আজি বহুত বেছি ঠাণ্ডা পৰিছে, গতিকে চাহেই মেইন আৰু। ঠিক আছে, তেতিয়াহ'লে আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। ইতিমধ্যে অনুষ্ঠানত আহি উপস্থিত হৈছোহি, দেখিছে আপোনালোকে ৰাইজসকল আহিলে। অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ গাঁওবুঢ়া মাননীয় শ্ৰীযুত নীৰেশ্বৰ চেতিয়াদেৱে বক্তব্য ৰাখি থকাৰ মুহূৰ্তত ৰামধেনু চৰাৰ সাংস্কৃতিক কৰ্মীসকলে ইতিমধ্যে আসন গ্ৰহণ কৰিছে আৰু এইফালে দেখিছে গাঁৱৰ ৰাইজসকল বহি আছে অনুষ্ঠান উপভোগ কৰিম বুলি। তো এটা শীতৰ এটা সেমেকা ৰাতি, আজি খুব বেছি ঠাণ্ডা পৰিছে। তো এই ঠাণ্ডাৰ মাজে মাজে আমি অনুষ্ঠান উপভোগ কৰিবলৈ দেখিছে আপোনালোকে। একেবাৰে গৰম গৰম চাহ, লগতে ধুনীয়াকৈ তিল পিঠা আহি উপস্থিত হৈছেহি। আৰু এনেকুৱা শীতৰ সময়ত এনেকুৱা চাহ খোৱাৰ আমেজেই বেলেগ। এয়া আমাৰ শিল্পীসকল, আমাৰ সাংবাদিক ককাইদেউসকল সকলোৱে নিজৰ নিজৰ মন্তব্য উপস্থাপন কৰিছে অনুষ্ঠানৰ আৰম্ভণিতে। এই অনুষ্ঠানৰ উদ্যোক্তা বিতুল গগৈ মোৰ বন্ধু হয়। তো বিতুল গগৈৰ ঘৰতে এই অনুষ্ঠান আৰম্ভ কৰা হৈছে। সঁচাকৈ এটা সুন্দৰ অনুষ্ঠান আৰম্ভণি হৈছে আমাৰ কানু ভোগবাৰী গাঁৱত। তো আপোনালোকে চাওক, এয়া আমাৰ ৰূপেশ্বৰ কাইদেউ আছে। প্ৰতিদিন গোষ্ঠীৰ বিহুৰে বিৰিণা পাত অনুষ্ঠানৰ ঢোলৰ তেওঁৰ বিচাৰক হৈছিলে গুৱাহাটীত গৈ পিনে। গতিকে ইয়াৰ লগতে আমাৰ প্ৰশান্ত কাই আছে, আমাৰ হৰেণ কাই আছে। তো সকলোবিলাকে একোজন মাটিৰ শিল্পী ক'ব লাগিব। তো তেওঁলোকৰ তেজে তেজে যেন সংগীত সোমাই আছে। যিহেতু অনুষ্ঠানটো খুব দীঘলীয়া হৈছে, তো দীঘলীয়া হোৱাৰ কাৰণে মই স্কিপ কৰিবলৈ বেয়া পাইছোঁ। খণ্ড খণ্ডকৈ মই ভিডিঅ'টি আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰিছোঁ।
তো ইয়াৰ পিছৰ খণ্ডটো এটা বেলেগ ভিডিঅ'ত মই দিম। ধন্যবাদ।